হেল্ল' বন্ধুসকল, আমি সকলোৱে জানো যে খাদ্য মানুহৰ অতি প্ৰয়োজনীয় বস্তু। আৰু এই খাদ্যটো যদি কিনো কওকচোন, এই খাদ্যটো যদি সাপ, বেকলি, নিগনি ইত্যাদিৰ হয়, তেনেহ'লে খাদ্যটো কেনেকুৱা হ'ব? আপুনি কেতিয়াবা খাবনে? কমেণ্ট কৰি কওক। আৰু আজি আমি কথা পাতিম এনেকুৱা খাদ্যক লৈ। ৱেলকাম টু মাই চেনেল। গো টু চাৰ্নাকমা। এই খাদ্যটি জাপানৰ খুব জনপ্ৰিয় খাদ্য। এই খাদ্যটো সাধাৰণতে কেঁচাই খোৱা হয়। এইটো কোনো প্ৰকাৰ ৰন্ধা নহয়। এই খাদ্যটিৰ ওপৰত অলপ মছলা দি খোৱা হয়। এই খাদ্যটি যেতিয়া থালিত দিয়া হয়, তেতিয়া থালতে তিৰবিৰ কৰি থাকে, আৰু এই খাদ্যটি তিৰবিৰ কৰা অৱস্থাতে মছলাৰ লগত মিহলাই খোৱা হয়। এই খাদ্যটি যদি আপোনালোকৰ খাবলৈ ইচ্ছা থাকে, জাপানত গৈ এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে চলে এই খাদ্যটো। এই খাদ্যটো খুব জনপ্ৰিয় হয় জাপানৰ খাদ্য। এই খাদ্যটো খাবলৈ বহুত মানুহে ভিৰ কৰে ৰেষ্টুৰেণ্টত। এই খাদ্যটি সাধাৰণতে বিভক্ত স্পাইডাৰ কমেডিয়া। এই খাদ্যটো সাধাৰণতে চীনত পোৱা যায়। চীনত খুব জনপ্ৰিয় খাদ্য। এই খাদ্যটো খাবলৈ বহুত মানুহে ভিৰ কৰে। এই খাদ্যটো সাধাৰণতে নহৰু তেলত ভাজি খোৱা হয়। চীনত গ'লে আপুনি চাব পাৰিব এই খাদ্যটো খুব জনপ্ৰিয়। এই খাদ্যটো আপুনি কেতিয়াবা খাবলৈ ইচ্ছা কৰেনে? যদি ইচ্ছা কৰে অথবা ইচ্ছা নকৰে, আপোনাৰ কি মত এই খাদ্যটোক লৈ? আপোনাৰ মতটো কমেণ্ট কৰি আমাৰ চেনেলত জনাই দিব। এই খাদ্যটো সাধাৰণতে কেঁচা নাখায়, অলপ নহৰু তেলত ভাজি খাদ্যটো খোৱা হয়। এই খাদ্যটো খাবলৈ বহুত মানুহে ভিৰ কৰে। এই খাদ্যটো চীনত অৱস্থিত আছে। আপুনি যদি খাবলৈ ইচ্ছা আছে, চীনত গৈ খাব পাৰে। এই খাদ্যটো দেখাত খুব ভাল লাগে। এই খাদ্যটো সাধাৰণতে কেঞ্চাৰ বেমাৰৰ কাৰণেও অলপ চিকিৎসাময় হয় ডক্তৰৰ মতে। ফুগু। এই খাদ্যটো জাপানৰ সমুদ্ৰত পোৱা যায়। এই খাদ্যটোত প্ৰায় 30 জন মানুহ মাৰিবলগীয়া বিষ পোৱা যায়। এই খাদ্যটো খুব জনপ্ৰিয় হয়। এই খাদ্যটো বনাবলৈ শিকোঁতে প্ৰায় এজন মানুহৰ 5 বছৰমান শিক্ষা ল'ব লাগে, কিয়নো এই খাদ্যটোত বহুত পৰিমাণ বিষ থাকে। এই খাদ্যটো খোৱাৰ সময়ত সকলোৱে চিন্তা ভাৱনা কৰি খায়, কিন্তু জনপ্ৰিয় হোৱাৰ কাৰণে খাদ্যটো খায়। এই খাদ্যটো খাবলৈ ইচ্ছা থাকিলে আপুনি জাপানত যাব পাৰে। এপ্ৰিল মাহত এই খাদ্যটো খুব জনপ্ৰিয় হয়। এই খাদ্যটো প্ৰায় 30 জন মানুহ মাৰিবলগীয়া বিষ থাকে, কিন্তু এই খাদ্যটো খুব জনপ্ৰিয় হোৱাৰ কাৰণে। হেল্ল' বন্ধুসকল, কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো? যদি ভাল লাগিছে এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা খাদ্য ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আমাৰ চেনেলত সদায় এনেকুৱা ভিডিঅ' আহি থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বহুত বেয়া লাগিছে, আজি মোৰ চকুলো ওলাবলগীয়া হৈছে। যোৱা মাহত হৈছিল এই ঘটনাটো হ'ল যে মোৰ আগত এটা চেনেল আছিল, ইউটিউব চেনেল। সেইটোৰ নাম আছিল আছামিজ বেষ্ট টেক চেনেল আছিল। সেইটো এনেকুৱাই চেনেল আছিল। সেই চেনেলটোত প্ৰায় 15K ছাবস্ক্ৰাইবাৰ আছিল। পিছত এটা ভিডিঅ' কেইটামান ভিডিঅ' আপলোড কৰিছিলোঁ, বেলেগৰ পৰা অলপ কাটি কুটি বনাই। পিছত আমাৰ ভিডিঅ' 3টা ভিডিঅ'ত কপিৰাইট আহি আমাৰ চেনেলটো নিজে বেণ্ড হৈ গৈছে। ইমেইলত তেতিয়া চেনেল খুলিবই নোৱাৰি। তেতিয়া সেই মোবাইলটো বিক্ৰী কৰি নতুন এটা মোবাইল কিনি আকৌ নতুনকৈ আমি এই চেনেলটো বনাইছোঁ। গতিকে আপোনালোকে আমাক সেই আছামিজ বেষ্ট চেনেলটোত যেনেকুৱা ছাপোৰ্ট কৰিছিলে, যেনেকৈ আমাক মৰম দিছিলে, এই চেনেলটোত নকৰি টেকনিকেল ছাপোৰ্ট, এই চেনেলটোতো যাতে আমাক আগৰ দৰে ছাপোৰ্ট দিয়ে। আৰু আমাৰ যি আছামিজ বেষ্ট চেনেলৰ ছাবস্ক্ৰাইবাৰ আছে, সিহঁতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো আমি এতিয়া এই চেনেলতে ভিডিঅ' আপলোড কৰিম। সেই চেনেলটো এতিয়া ইউটিউবত নাপাবা। সেই চেনেলটো বেণ্ড হৈ গৈছে। আমাৰ বহুত বেয়া লাগিছে। আৰু আমাৰ যিসকল নতুন ভিউৱাৰ্ছ আছে, সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আমাৰ চেনেলত সদায় এনেকুৱা ভিডিঅ' আহি থাকে। আৰু আমাৰ পুৰণা ছাবস্ক্ৰাইবাৰসকলক আকৌ কৈছোঁ, মই ৰেহান খান ইজাজুল হক, মই নকুটি হাইস্কুলত পঢ়োঁ। বিশ্বাস নহ'লে কি ক'ম, সেই চেনেলতো মই এনেকুৱা কথাই কৈছিলোঁ যে মই নকুটি হাইস্কুলত পঢ়োঁ, মোৰ নাম ইজাজুল হক, মোৰ ঘৰ নকুটি বাজাৰত। এতিয়াতো বিশ্বাস হৈছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আমাৰ এই আগৰ চেনেলৰ দৰে, আগৰ চেনেলত প্ৰায় 1 মাহত 15K ছাবস্ক্ৰাইবাৰ বনাইছিলোঁ, কিন্তু এই চেনেলটো প্ৰায় 3-4 মাহ ধৰি খুলিছোঁ, কোনো ছাবস্ক্ৰাইবাৰ নাহে, ভিউছেই নাহে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আগৰ চেনেলৰ দৰে মৰম দিয়ক, প্লিজ। আগৰ চেনেলটোৰ দৰে আমাক মৰম দিয়ক।